আজি ভিডিঅ'টো ভাইৰেল হ'বলৈ গৈছে কাৰণ আজি মই বনাম বেবই এনে চাই আছে মানে মই ভাত খালোঁ আৰু কি চাম মানে মোৰ অকণমান বস্তু এটা আছে বৰ্তমান ফুল কৰি চাওঁ যদি আধা খৰচ কৰিছে তেনেহ'লে চাওঁ এটা লাভেই নহ'ব যোনটো ডাক্তৰে কৰিব নোৱাৰা কাম কৰি পেলাই সেই আমাৰ বুঢ়ী যোনটো ডাক্তৰে কাম কৰিব নোৱাৰিলেও কৰাই যদি আপোনালোকে যদি ঘৰত কিবা আছে আমাৰ তাত আহি যাব পানী বা তেল কিবা এটা লৈ হ'লেই হ'ল এওক জাৰি দিব সেই যি কয় সেইমতে চলি হ'ল বাপেকে দিনেতে আপোনাৰ ৰাতি যদি ঘুচি পুৱা হ'লে গ'লে ভাল হৈ যাব 3 দিন আহিব লাগিব কিবা এটা লৈ আহিব লাগিব আহিব বিচাৰা আমাৰ টকৰা দিয়াৰ ৰাস্তাটোত আহিলেহে মই ঠেলি থাকিম আপোনালোকে Bengkot ini apa ya? Bengkot ini kan teman. Bengkot ini kan sisi kental Tuhan dah. Saya kerja pada masih. সকল বৰ্তমান আমি আধাৰ কাৰ্ডৰ বস্তু এটা হৈছোঁ মানে আজি আমি যি বেংকত বহিব নাপাইছিলোঁ এতিয়া বৰ বিপদত পৰিছোঁ এতিয়া কি আপোনালোকে চাই থাককচোন বোলে বিল দিবা আহে লাইটৰ বিল মানে আমিও দিবা আছোঁ এইটো মাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব টকাবিলাক আমি ল'বা দিব বাই